নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। আজি এই ভিডিঅ'টোত আলোচনা কৰিম PM কিষাণ 19 নম্বৰ কিস্তিৰ নতুন আপডেটৰ বিষয়ে। ভিডিঅ'টো আলোচনা কৰাৰ আগতে মই অনুৰোধ জনাম, যদি কোনোবাই এই চেনেলটো আজি প্ৰথমবাৰ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে অনুৰোধ জনাম, যদি ভিডিঅ'টো চাই কিছু সহায় হোৱা যেন অনুভৱ হয় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, যাতে PM কিষাণ 19 নম্বৰ কিস্তিৰ নতুন আপডেটৰ বিষয়ে সকলোৱে জানে বা গম পায়। আহক এতিয়া ভিডিঅ'টো আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিৰ ধন আপুনিও লাভ কৰিব বিচাৰে যদি মনোযোগেৰে কৰক এই তিনিটা কাম। PM কিষাণৰ 19 নম্বৰ কিস্তিৰ বাবে কৃষকসকলক কৰিব লাগিব এই তিনিটা কাম। কৃষকসকলৰ বাবে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ দুয়োটাই মিলি কেইবা প্ৰকাৰৰ লাভজনক আৰু কল্যাণকাৰী যোজনা চলাই আছে। এই যোজনাৰ দ্বাৰা কৃষকসকলক আৰ্থিক সহায় কৰাৰ উপৰিও তেওঁলোকক অন্য ধৰণৰ লাভো দিয়া হয়। এনেধৰণৰ যোজনা ভাৰত চৰকাৰে চলাই আছে, যাক প্ৰধানমন্ত্ৰী কিষাণ যোজনা বুলি কয়। এই যোজনাৰ হিতাধিকাৰীসকলক বছৰত 2,000কৈ টকা তিনিটাকৈ কিস্তিত দিয়া হয়। বৰ্তমানলৈকে 18 নম্বৰ কিস্তি দিয়া হ'ল আৰু এতিয়া 19 নম্বৰ কিস্তিৰ ধন দিয়াৰ সময় আহিছে। কিন্তু আপুনি জানেনে, যদি আপুনি 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিব বিচাৰে তেন্তে আপোনাক কিছুমান কাম কৰিব লাগিব। কি কাম কৰিব লাগিব কিজানি আপুনি নাজানে। আপুনি কামবোৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। প্ৰথম কাম হ'ল, যদি আপুনি PM কিষাণ হিতাধিকাৰী হয় তেনেহ'লে সকলোতকৈ প্ৰথম কাম হ'ব লেণ্ড চিডিং য়েছ কৰাটো, অৰ্থাৎ মাটিৰ তথ্য দিব লাগিব। আপুনি যদি এই কাম নকৰে তেনেহ'লে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ পৰা বঞ্চিত হ'ব পাৰে। কৃষি আৰু কৃষক মন্ত্ৰালয়ৰ বিভাগৰ দ্বাৰা সকলো হিতাধিকাৰী কৃষকক এই কামটো কৰিবলৈ কোৱা হৈছে। বন্ধু বান্ধৱীসকল, দ্বিতীয় কামটো হ'ল, যদি আপুনি 19 নম্বৰ কিস্তিৰ লাভ ল'ব বিচাৰে তেনেহ'লে আপোনাক KYCও কৰিব লাগিব। যদি আপুনি এই যোজনাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে নাইবা যদি আপোনাৰ এই কামটো পেণ্ডিং হৈ আছিল, অৰ্থাৎ KYC কামটো আপোনাৰ যদি পেণ্ডিং হৈ আছিল তেনেহ'লে অনতিপলমে অৰ্থাৎ সোনকালে এই কামটো কৰি ল'ব লাগিব, যাতে আপোনাৰ কিস্তি আপুনি সময়মতে পায় বা বঞ্চিত নহয়। এই যোজনাৰ অন্তৰ্ভুক্ত যিসকল হিতাধিকাৰী কৃষকে KYC নকৰে তেখেতসকলে কিস্তি অৰ্থাৎ ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে। তৃতীয় কামটো হ'ল, যদি আপুনি 19 নম্বৰ কিস্তিৰ লাভ উঠাব বিচাৰে তেনেহ'লে আপোনাৰ কাম হ'ব আধাৰ কাৰ্ড লিংকিং কাম পূৰা কৰা বা আধাৰ কাৰ্ড লিংক কৰা। নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। যদি এইটো নকৰে তেনেহ'লে আপোনাৰ একাউণ্টত ধন জমা নহ'বও পাৰে। কিছুমানে এইবোৰ কামো কৰিব লগা হয়। আপুনি এইটো কামত ধ্যান দিব লাগিব। কামটো হ'ল, যদি আপোনাৰ একাউণ্টটো DBT লিংক কৰা নহয় তেনেহ'লে বেংকত গৈ সোনকালে DBT লিংক কৰাব লাগিব, নহ'লে আপোনাৰ একাউণ্টত ধন জমা নহ'ব পাৰে। আৰু যদি আপুনি নতুনকৈ এপ্লাই কৰিছে বা PM কিষাণ হিতাধিকাৰী নতুনকৈ হৈছে তেনেহ'লে আপোনাৰ একাউণ্টত যদি কিছু ফৰ্ম ফিল-আপ কৰোঁতে ভুল হৈছিল, সেই ভুলটো সোনকালে শুদ্ধ কৰি ল'ব লাগিব, নহ'লে আপোনাৰ এই প্ৰথম কিস্তি বা 19 নম্বৰ কিস্তিটো আপোনাৰ একাউণ্টত জমা নহ'ব। অৰ্থাৎ 19 নম্বৰ কিস্তিটোৱে, যদি আপুনি নতুন হিতাধিকাৰী হয়, প্ৰথমবাৰ আপুনি একাউণ্ট খুলিছে বা ইয়াতে নতুনকৈ আবেদন কৰিছে তেনেহ'লে সেই 19 নম্বৰ কিস্তিটোৱে আপোনাৰ প্ৰথম কিস্তি হ'ব। বন্ধু বান্ধৱীসকল, PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিৰ ধন অহা ফেব্ৰুৱাৰী মাহৰ অৰ্থাৎ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে মুকলি কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰিখ বৰ্তমানলৈকে গভমেণ্টৰ ফালৰ পৰা জাৰি কৰা নাই। তাৰিখ ঘোষণা হোৱাৰ লগে লগে এই চেনেলৰ যোগেদি আপোনালোকক জনাম। গতিকে বন্ধু বান্ধৱীসকল,
যিসকলে 19 নম্বৰ কিস্তিৰ ধন পাবলৈ আশা কৰি আছে বা লাভ কৰিব বিচাৰে তেখেতসকলে যদি PM কিষাণ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে এই তিনিটা কাম কৰিবই লাগিব। আৰু যিসকলৰ পেণ্ডিং হৈ আছে তেখেতসকলে কৰিব লাগিব। যিসকলৰ অ'কে আছে পেণ্ডিং নাই তেনেহ'লে তেখেতসকলে নকৰিলেও হ'ব।